হাঁহিলে বোলে চেপি হাঁহটো বৰ ভাল নহয় চেপি হাঁহিব নালাগে চেপি হাঁহিব নালাগে হাঁহিলে খুলি খুলি হাঁহিব লাগে এনেকে এনেকে হাঁহিলে ভাল বুলি কয় এজন মানুহে কমেডি নকৰিলে তোমালোকৰ চাগে বেয়া লাগিব ন হিৰণা ডেকা মানে যদি নুঠা আহি ওপৰৰ পৰা হাঁহিছে আপুনি একো নকয় হয়নে নাই কওকচোন এবাৰ জোৰকে হিৰণা কিবা অভিনয় কৰিব লাগে বুলি এবাৰ কৈ দিয়ে হাত চাপৰিতে মাৰি দিয়ক ধুনীয়া কৰিলে ডেকা লওক বৰষুণে মোৰ কমেডি চমেডি ভিজে দিছি নমস্কাৰ নমস্কাৰ কলেজত আহিলে মোৰ কথাবিলাক মনত পৰে নিজৰ কথাবিলাক নকোৱাকো থাকিব নোৱাৰোঁ নকলেও ভাল নালাগে কওঁ নেকি মই বৰ চোকা ল'ৰা আছিলোঁ সাংঘাতিক চোকা আছিলোঁ মানে সৰুৰে পৰা সেইকাৰণে পাঠশালা স্কুলত 14 বছৰৰ মূৰত পাঠশালা পাছ আচলতে পাছ নহয় মোক যাব দিছে যা বাবা তই যা নালাগে তোৰ নিচিনা এনেকৈ গৈ গৈ মই হাইস্কুল পালোঁ হাইস্কুলত ক্লাছ 4 নে 5 আছিলে তাতে আকৌ বুৰঞ্জীৰ মাষ্টৰে পালে পাই পেলাই ফটকৈ মোকে সুধি দিলে ঐ আকবৰে কিমান চনত সিংহাসনত উঠিছিল ঘপককৈ মই কৈ দিলোঁ 27,550 চন লগে লগে গালত এটা ঠাচ অলপ পিছত গালখনত মোৰ গাল হৈ থকা নাই পকৰি হৈ গ'ল ফুলি গ'ল সেইজন ছাৰে পঢ়াইছিল মোক টিউশ্যন সেইজন ছাৰে মোক সুধিলে যে ছাৰ হেৰি ঐ তই ইমান অভদ্ৰ অসভ্য চন এটা ক'ত পালি তেতিয়া মই ক'লোঁ নহয় ছাৰ মোৰ মানে নাৰ্ভাছতে ওলাই গ'ল সেইটো ছাৰ মোৰ লগৰ যে বীৰেন ছাৰ সিহঁতৰ ঘৰৰ ফোন নম্বৰ আছিল ছাৰ এবাৰ বিজ্ঞানৰ ক্লাছ আছিল বিজ্ঞানৰ ক্লাছত মইতো চোকাই সুধি দিলে মোকে গছৰ পৰা ফল কিয় সৰি পৰে মোক গপচত ময়ো কৈ দিলোঁ ছাৰ ওপৰত খোৱা মানুহ নাই ছাৰ নামাৰিলে মোক চোকা ল'ৰা আছিলোঁ যে যি হওক ভাল লাগিল আমি আহিছোঁ কিহৰ কাৰণে গমেই পাইছা ৰাঘৱ এনেকুৱা এখন ছবি তোমালোকে একেলগে ঘৰৰ মা দেউতা ভাইটি ভণ্টি বহি চাব পৰা ছবি মই যতীনে ক'লেই যে ড্ৰাইভাৰৰ জীৱনক লৈ এটা ময়ো ড্ৰাইভাৰ তাতে যতীন মূল নায়ক ড্ৰাইভাৰ লগতে আৰু কেইবাজনো আমাৰ ড্ৰাইভাৰ আছে সকলোৱে সেই তেনেকৈ কাহিনীটো আগবাঢ়িছে চালে তোমালোকে গম পাবা আমি আশাবাদী যে ছবিখন ভাল হ'ব ভাল হৈছেও তোমালোকে চালে আমি উৎসাহিত হ'ম জুবিন গাৰ্গে আৰু নতুন চিনেমা বনাব পাৰিব আকৌ ভাল কামেই দিবলৈ পাৰিম যি হওক সকলোৱে কুশলে থাকা ভালে থাকা শিক্ষা জীৱনৰ লগত শিক্ষাই হ'ল পৰম ধন গতিকে ভালকৈ শিক্ষাটো লোৱাৰ লগতে সকলো ফালে ভাল গুণবিলাক আহৰণ কৰিব লাগে ইয়াৰ পৰা কোনোবা হয়তো শিক্ষকতা কৰিবা কোনোবাই হয়তো ডক্টৰী লাইনত যাবা প্ৰশাসনৰ লাইনত যাবা বিভিন্ন ক্ষেত্ৰত যাবা সংগীতৰ লাইনত অভিনয় লাইনত যাব পাৰা যোনে য'ত নোযোৱা সকলোৰে ভাল হ'ব লাগে তাকে কামনা কৰিছোঁ লগতে এই আপাহতে এই মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালে থাকা কুশলে থাকা হাঁহি থাকিলে বোলে বহুত বেমাৰৰ পৰা উপশম হৈ থাকিব পাৰি গতিকে হাঁহি থাকিব লাগে হাঁহিলে বোলে চেপি হাঁহটো বৰ ভাল নহয় চেপি হাঁহিব নালাগে হাঁহিলে খুলি খুলি হাঁহিব লাগে এনেকে হাঁহিলে ভাল বুলি কয় সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ